হাই এভৰিৱান, অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ মোৰ ইউটিউব চেনেল ৰিঞ্জুমণি শৰ্মালৈ স্বাগতম জনাইছোঁ। আজি এযোৰ ছানগ্লাছ অৰ্ডাৰ কৰিছিলোঁ ফষ্টাৰপিটাৰৰ। গ্লাছযোৰ খুবেই ষ্টাইলিছ হয় আৰু আপোনালোকক অলপ মই খুলি দেখাইছোঁ, গোটেইখিনি দেখাব নোৱাৰিলোঁ। আপোনালোকে হয়তো কেতিয়াবা মোক এযোৰ পিন্ধা দেখিব। আৰু মই গ্লাছৰ কিমান চখ আপোনালোকেতো জানে। যদি আপোনালোকে এনেধৰণৰ গ্লাছ বিচাৰে তেনেহ'লে ফ্লিপকাৰ্ট আৰু আমাজনত বিচাৰি পাব, উপলব্ধ তাতে। আৰু আমি আজি যাবলৈ ওলাইছোঁ এয়া মন্তুদাৰ বিয়ালৈ। মানে যাবলৈ ওলাইছোঁ মানে কি, আহি পালোহি এই মন্তুদাহঁতৰ গাঁৱতে। এয়া মাজগাঁৱৰ ভিতৰতে আমি আছোঁ। আৰু আমি 4টামান বজাতে আহিলোঁ আৰু 5টামান 20তে ইয়াত আহি পালোহি। কাৰণ তিতাবৰ বৰহোলা হৈ পেলাই মাজগাঁৱলৈ অলপ দূৰ হয় আৰু সন্ধ্যাৰ সময় প্ৰায়ে হ'ল আহি পাওঁ মানে। আৰু এয়া আমি সোমাই দেখিলোঁ এক বিশাল আয়োজন। সোমাই কিবা এটা ভাল লাগি গ'ল আৰু চাৰিওফালে মানুহ আৰু নহ'বনো কিয়, মন্তুদাক ইমান মানুহে ভাল পায় ন। আৰু সেইকাৰণে ৰাইজৰ এজন জনপ্ৰিয় শিল্পী বুলি ক'লেও বেয়া নহয়। আৰু ময়ো আচলতে তেওঁৰ ভাল ফ্ৰেণ্ড হয়। কিন্তু তাৰ আগতে মই এইটো কাৰণে মন্তুদাৰ বিয়াখন খাবলৈ পালোঁ যে মন্তুদাৰ লগত মোৰ এটা ভাল ৰিলেশ্যন আছে। মানে অন্য হ'লেও মই এটা শ্বুটৰ জৰিয়তে পাইছিলোঁ, এডশ্বুটৰ জৰিয়তে। যিহেতু মই শ্বুটবিলাক মাজে মাজে কেতিয়াবা পালে কৰোঁ আৰু সেই শ্বুটৰ থ্ৰুৱেদিয়ে মই মন্তুদাক লগ পাইছিলোঁ। এইটো কৰোণাৰ আগৰ কথাই আছিলে। সেই এডশ্বুটটো কৰিবলৈ যাওঁতে তেনেকেই থ্ৰুৱেদি মন্তুদাক লগ পাইছিলোঁ। আৰু তেতিয়াৰে পৰা আজিলৈকে আমাৰ বন্ধুত্ব অটুট আছে আৰু সদায় থাকিব। আৰু তেখেতক মই বহুত সন্মানো কৰোঁ আৰু ভাল গান শুনিও ভাল পাওঁ। নজনাটো কিবা যদি মই নাজানো তেওঁক মই সোধোঁ। আৰু এয়া আমি অলপ দেৰি ৰৈ পেলাই দুখনমান ফটো উঠিলোঁ। তাৰ পাছতে আকৌ খাবলৈ গ'লোঁ। খোৱাটোতো বাৰু ইমান মই বেছি নকৰোঁ, হ'লেও এগালমান কিবাকিবি আৰু মই মানে নাম আচলতে ইমানখিনি নাম মনত নাই। তথাপিতো তিল চিকেন এনেকৈ কিবাকিবি অলপ খালোঁ। আৰু চালাদেই আপুনি বিবিধ, তাৰপিছতে আকৌ পিটিকা, কিমান যে পিটিকা ঠিক নাই। আকৌ এইফালে নীলোৎপল দাকো লগ পাই গ'লোঁ বহুত দিনৰ মূৰত। সঁচাকৈ বিয়াখনলৈ গৈ পেলাই মোৰ আজি সঁচাই বহুত ভাল লাগিলে, কাৰণ পুৰণা মানুহবিলাক আকৌ লগ পালোঁ। আৰু এয়া দেখিছেনে, মইতো আপোনালোকক কৈছোঁ কি যে খানা খুৱাইছে, মানে হিচাপ নাই। মই আচলতে ইমানখিনি মনতেই নাথাকে কি খুৱাইছে, আৰু গোটেইখিনি মই আপোনালোকক আচলতে দেখাব পৰাও নাই। আৰু মানুহৰ আগত যিহেতু কেমেৰা ধৰি থাকিবলৈও ভাল নালাগে, অলপ মাজে মাজে কৰিছোঁ। আৰু মানুহখিনিৰ লগতো যিহেতু পুৰণা মানুহখিনিৰ লগত পাইছোঁ, আজি কথাও পতা হৈছে। আৰু বেছি সময় নবহি আমি আকৌ যিহেতু যোৰহাটলৈ আকৌ উভতি আহিব লাগিব, দূৰ কথা। আৰু মইতো আপোনালোকক কৈছোঁৱে, আগৰ ব্লগত যিসকলে চাইছে গম পায় যে মোৰ ছোৱালীজনীৰ এক্সাম চলি আছে, সেইকাৰণে বেছি সময় নৰলোঁ। আৰু তেনেকেই আমি অলপ কথা চথা পাতি আৰু সকলোৰে লগত চিনাকি হ'লোঁ, হৈ পেলাই ঘৰৰ কাৰণে উভতি আহিলোঁ। কিন্তু ৰিচাওক লগ পায়ো আজি বহুতেই ভাল লাগিলে। প্ৰথম দিনাখন লগ পাইছোঁ যদিও প্ৰথম দিনা লগ পোৱা যেন নালাগিলে। বহুতেই সহজ সৰল এজনী ছোৱালী। আৰু বাৰু যিয়েই নহওক, দুয়োৰে যুগ্ম জীৱনৰ শুভেচ্ছা জনালোঁ।